ইমান গৰম হৈছে, গৰম হ'লেতো তাত ববই লাগিব। এতিয়া আমি সূতা সিজালো যে সিজাই পেলাই এতিয়া এইখিনি হৈ গ'ল। বহি পেলাই এতিয়া কি কৰিবি দেখাম দেই। আজিকালি এইটো কাম বাৰু চবে নকৰে। ঠাণ্ডা কৰিলোঁ মানে আজিকালি নবয় বাৰু সিজোৱা সূতা, প্ৰায়ভাগে নবয়। খালী সিজোৱা সূতা কাপোৰখনেই ভাল লাগে আৰু বৈ চা পোৱা হয়, ব'বলৈ ভাল, পিন্ধিবলৈও ভাল, মানে চবেই ভালে আৰু সিজোৱা সূতাখিনি। সেইকাৰণে যে এতিয়া এইখিনি সিজাই হৈ গ'ল। এতিয়া ভণ্টিয়ে ভাত খুৱাইছে। সূতাও মানে বৈচাং ৰখা হৈছে। এতিয়া সিজালে পকালে ইমান ধুনীয়াকৈ খুৱাইছে, ফেনেকি একদম এতিয়া এইখিনিতে চাই ইমান ফেনেকি খুৱাইছে। কেনেকৈ খুৱাইছে হয়, কেনেকৈ খুৱাইছ কৈ দেচোন, কিহৰ লগত খুৱাইছ? ভাতৰ লগত ভাতখিনি সিজালোঁ আৰু সূতাখিনি দি দিম লগত। প্ৰথমতে পানীখিনি হেৰি কৰি দিলি ন? পানীখিনি গৰম পানী চানী একেলগতে দি দিম ভাতে চাতে মানে পানীখিনি দি দিয়া, তাৰপৰা চাউলখিনি দি দিয়া, তাৰপৰা সূতাখিনি দি দিয়া হয়। উতলি ভাত হৈ এতিয়া এইখিনি ঢিলা হ'ল, একদম সৰু ল'ৰা ছোৱালী খোৱা দিনা ন, কোমল হ'ল। কিবা কিবি খুৱাই যে কোমল, তেনেকুৱা কোমল হ'ল। তেতিয়া মানে নিচিগে সূতাডাল ডাঙৰ হৈ যায়, ভাল হৈ যায় তাৰমানে। এতিয়া সেইকাৰণে ধুনীয়াকৈ ভণ্টিয়ে খুৱাই আছে। তাৰপৰা আমি অকণমান দেৰি পাছতে লেটিয়াম। খবৰ দিয়াই দেৰি দিছা। সেইটোকে দেখাই দিয়ক আমাৰ সূতাল এতিয়া ধুনীয়াকৈ। সেইটোকে গ'ল ভাল বুজিছে নাই? মই মানুহ হ'লে বহাই পাওঁ, খাবলৈ পাওঁ যে। গোটেই মানুহৰ কথা যে মই মানুহ হ'লে বহাই পাওঁ, খাবলৈ পাওঁ যে। সেনেকুৱাই আকৌ খাবলৈ পাওঁ যে, হয় বহাই পাওঁ মই যে দুই নেচা টান এতিয়া দেই। এতিয়া নেচা তাইছে আকৌ মই তিনি নেচা তালক। মই আগতে মই ঢেকেচি আছোঁ যে ভালকৈ নাজানো।